চাহখিনি উতলি আছে এতিয়া মই গেছটো অফ কৰি দিছোঁ এইটো ভাপত দিয়া পিঠা এটা আছে মালভোগ কল এটাৰ জেলেপি এখন দি আছে সেয়া দি খাওঁ আজি আমার ঠান্ডা হওয়ার পর বেলেকা থাকে আপনারা যদি বলাই যে চাল দিই নহলে মই খাই ঘৰটো জাৰু দি যাম বোলো এয়া মই দুপৰীয়া সাঁজ তৰকাৰী বনাবৰ কাৰণে এয়া কেৰাহীটো পাতি গৰম কৰি ল'লোঁ তেল দিলোঁ তেলখিনি গৰম হ'বলৈ দি তেলখিনি গৰম হৈ গ'ল পিঁয়াজ দিলোঁ পাঁচফোৰণ দি দিছোঁ এতিয়া গোন্ধটো মানে ভাল লাগে পাঁচফোৰণ গোল্ডেন কালাৰ ভালকৈ দিছোঁ পিঁয়াজখিনি গোল্ডেন কালাৰ চব্জিখিনি দি দিলোঁ অমিতা আলু বহুত বনাইছোঁ গেছটো ল' কম কৰি কাটি দিওঁ এতিয়া মই ভাজিখিনি ভৰাইছোঁ এখন গেছটো হাই কৰি দিছোঁ নিমখ হালধি দিয়াই মই অকণমান গলিব দিছোঁ এতিয়া মই নিমখ দি দিম এতিয়া হালধি দিলোঁ এতিয়া জিৰা দিছোঁ অমিতাটো অকণমান পকিছিলে এই ওচৰৰে খুলি কিনে দিছিলোঁ আমাৰ অমিতা নাই গছ হৈছে বাৰু লগা নাই অলপ অলপ ফুলিছে আৰু বহুত দিন অমিতা খোৱা নাই ছোৱালীজনী নাখায় যে মই অকলে কি খাম বেছিকৈ বনাইছোঁ ওচৰৰ খুলি কিনে দিম আৰু মই ৰাতি অকণমান খাম অকণমান কি ভাল লাগে তৰকাৰীখিনি উতলি আছে হ'লে আৰু কাটা পানী আছে বাৰু তৰকাৰী বনাই থাকিলে লেতেৰা কৰিলে মুচি খাম মোৰ যিমান গৰম হ'ব মানে লেতেৰা থাকিলে ভাল লাগে মুচি খাম হৈ গ'ল এতিয়া এইখন কেৰাহী পাতি দিছোঁ কণী অমলেট কৰিবলৈ কেৰাহীটো গৰম হৈ গ'লে তেল দিলোঁ ধোঁৱা লাগিছে মই কণী গোটাকৈ বনাইছোঁ মই আমলেট কৰিলে ভাল পাওঁ জনাবচোন কমেণ্ট কৰি গেছ অফ কৰি দিছোঁ বাঢ়ি ল'লোঁ খাবৰ কাৰণে এখন সোণৰ কাঁহী এখন মূৰ এইফালে অমিতা বুট আলু এইফালে কণী আমলেট কৰিছোঁ এইফালে প্ৰসাদৰ চাটনি বনাই লৈছোঁ আপোনালোকে খালেনে বাৰু মই এতিয়া খাওঁ চাই থাকক